আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 455 সংখ্যক তিৰুভাৱ তিথি। সমগ্ৰ ৰাজ্যৰ সত্ৰ নামঘৰসমূহত আজি পালন কৰা হৈছে গুৰুজনাৰ তিৰুভাৱ তিথি। কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী নামঘৰতো গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। খোল, তাল, দবা, নেগেৰাৰ ধ্বনি, হৰিনাম শ্ৰৱণ কীৰ্তনে গুঞ্জৰিত হৈ পৰিছে ঐতিহ্যমণ্ডিত ভৰালী নামঘৰ। পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছেহি ভৰালী নামঘৰত। উল্লেখযোগ্য যে পবিত্ৰ ভাদ মাহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে ভৰালী নামঘৰলৈ। ভৰালী নামঘৰত চাকি বন্তি শৰাই আগবঢ়ালে মনোবাঞ্ছা পূৰণ হয় বুলি এক লোকবিশ্বাস আছে ৰাইজৰ মাজত। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক মতাদৰ্শ আৰু সমদৃষ্টিসম্পন্ন দৃষ্টিভংগীৰে উদ্ভাসিত কৰি ৰাখিছে বৃহত্তৰ অসমীয়া সমাজখনক। বৰগীতৰ পৰা ভাওনা, সত্ৰৰ পৰা নামঘৰলৈকে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰে জাতিটোৰ প্ৰদান কৰি আহিছে সঞ্জীৱনী। আজি পূৰ্ণমাহ পুণ্যতিথিত গুৰুজনাৰ তিৰুভাৱ তিথিত আমাৰ বৰাইজু সমগ্ৰ একত্ৰিত হৈ বিভিন্ন প্ৰান্তৰ ভক্তসকল আহি প্ৰভুৰ গুণানী কীৰ্তন কৰিছে আৰু নৈবেদ্য খণ্ড ভক্তি শৰাই পবিত্ৰ পাণ অৰ্পণ কৰি প্ৰভুৰ গুণানী কীৰ্তন কৰি ৰাজযোগত একত্ৰিত হৈ প্ৰভুৰ যশস্য ভাৱ বুলি প্ৰভুৰ ওচৰত আছেহে। আৰু গুৰুজনাৰ কৃপাৰে আমিও এইদৰে প্ৰভুৰ গুণানী কীৰ্তন কৰিবৰ কাৰণে আগন্তুক কৰ্মবিলাকতো জয়যুক্ত কৰি প্ৰভুৰ যশস্য ভাৱে দেশৰ দহৰ প্ৰকাশ কৰিলে ভগৱন্তৰ বন্তি হৈ থাকে সকলো ৰাইজৰ ভকতৰ মনৰ বাঞ্ছা পূৰ্ণ হওক বুলি সমূহ ৰাইজ একত্ৰিত হৈ আপোনাৰ ওচৰতে আশ্বাস দিছে। প্ৰভুৰ কণ্ঠে এইখিনি তেখেতৰ প্ৰতি সুদৃষ্টি ৰাখি এনেধৰণে প্ৰভুৰ গুণানী কৰা সবাটোকে একে আখৰ একে বিচাৰ প্ৰভুজন থাকিবলৈ দি অন্যায় অধৰ্ম অনিত্য ইত্যাদিবিলাক আঁতৰ কৰি সুনাম অৰ্জন কৰি প্ৰভু ভগৱন্তই সুপথত পৰিচালকক সবাই মনৰ কামনা পূৰ্ণ কৰিব হ'বৰ কাৰণে প্ৰভু ভগৱন্ত আশ্ৰয় বিচাৰি দুজনাৰ গুৰু সুপ্ৰসন্ন হৈ গা গজেন্দ্ৰক যেনেকৈ উদ্ধাৰ কৰিছে আমাকো তেনেকৈ উদ্ধাৰ কৰি প্ৰভু ভগৱন্তই আপোনাৰ যক্ষ্মান দুগুণা ভাৱ বুলি প্ৰভুৰ ওচৰতে সবাই আহি একত্ৰিত হৈ আপোনাৰ গুণানী হৈ শৰণাগত হৈ আপোনাৰ নাম সুধাই পোৱা বুলি আপোনাৰ গুণানী কৰা হৈছে। প্ৰভুৰ ওচৰত এইখিনি আমি প্ৰাৰ্থনা কৰিছোঁ যে দেশৰ দহৰ সকলোৰে উপকাৰ কৰি প্ৰভু ভগৱন্তই সেইখিনি মনৰ কামনা পূৰ্ণ কৰি যি যি মনৰ স্থল ৰাখিছে সেই মনৰ কামনা পূৰ্ণ কৰি বৈকুণ্ঠ যক্ষ্মান দুগুণা ভাৱ বুলি প্ৰভুৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ। এইখিনিয়ে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰা হৈছে। হৰি ৰাম কৃষ্ণ কৃষ্ণ।
ভৰালী নামঘৰৰ পৰা জ্যোতিষ্মান বৰাৰ ৰিপৰ্ট, কলিয়াবৰ নিউজ। অধিক বা বাতৰিৰ বাবে চাই থাকক কলিয়াবৰ নিউজ। ফ'ল' কৰক আমাৰ ফেচবুক পেজ, ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল।